আজি বনাবলৈ লৈছোঁ তালৰ ক্ষীৰ। তাৰ বাবে প্ৰথমতে তালটো ভালদৰে গুচাই পানীত আধা ঘণ্টা সময় তিয়াই থ'ব লাগিব। এনেদৰে যদি আধা ঘণ্টা সময় পানীত তিয়াই থৈ দিয়ে তেতিয়াহ'লে তালৰ যিটো তিতা সেইটো গুচি যাব। আনফালে মই আধা কেজিমান চাউল ভিজাই থৈছোঁ। তাল ভিজাই থোৱা আধা ঘণ্টা হৈ গ'ল। এতিয়া তাল এটা এটাকৈ পানীখিনি ভালদৰে চেপি এনেদৰে চেকনিৰে ৰস উলিয়াই ল'ম চেকি। এই সৰু চেকনিৰে চেকিলে তালৰ আঁহকেইটা সোমাই নাহে তালৰ ৰসৰ লগত। ভিজাই থোৱা চাউলখিনি ভালকৈ পানী কাঢ়ি এতিয়া মিক্সিত ভালকৈ গুড়ি কৰি ল'ম। ইয়াতে মই আধা লিটাৰ গাখীৰ লৈছোঁ। গাখীৰখিনি ভালকৈ উতলিব দিম আৰু চাউলৰ গুড়ি অলপ ভালদৰে এনেদৰে পানীৰে মিক্স কৰি ল'ম, গুলি ল'ম ভালকৈ। গাখীৰখিনি ভালদৰে উতল অহাৰ পিছত তালখিনি ঢালি দিম আৰু ভালদৰে মিক্স কৰি দিম লৰাই। এক পোৱা জোখৰ চেনি লৈছোঁ। চেনিখিনি ঢালি ভালদৰে মিক্স কৰি দিম আৰু এনেদৰে লৰাই থাকিম অলপ সময়। ফ্লেভাৰৰ কাৰণে মই ইয়াতে তেজপাত ব্যৱহাৰ কৰিছোঁ। আপোনালোকে বিচাৰিলে ইলাইচি দিব পাৰে। ভালকৈ উতল অহাৰ পিছত এতিয়া গুলি থোৱা গুড়িখিনি অলপ অলপকৈ ঢালি থাকিম আৰু লৰাই থাকিম। আপোনালোকে কিমানখিনি ঢালিব লাগে সেইটো লৰাই থাকিলেই গম পাব। যদি অলপ গাঢ় হৈছে আৰু দিব নালাগে। পাঁচ মিনিটমান সময় মই ভালকৈ মিক্স হ'বলৈ দিম আৰু গেছৰ ফ্লেম ল' ৰাখিব, ল'ৰ পৰা মিডিয়াম ৰাখিব। খাবলৈ ৰেডি হৈছে, গৰমে গৰমে ছাৰ্ভ কৰিব পাৰে। যদি মোৰ ভিডিঅ' চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু শ্বেয়াৰ কৰিব।